আপোনালোকে নিশ্চয় ইউটিউবত মোৰ ভিডিঅ'টি চাই আছে আৰু আজি আমাৰ কলেজৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ হয় মই পলিটিকেল ডিপাৰ্টমেণ্টৰ হয় গতিকে পলিটিকেল ডিপাৰ্টমেণ্টৰ আজি ফ্ৰেছাৰ্ছ হয় আৰু ইংলিছ ডিপাৰ্টমেণ্টৰো আছে মোৰ লগৰ পূজা যে তাই ইংলিছ ডিপাৰ্টমেণ্টৰ হয় তাই আৰু মোৰ ফ্ৰেছাৰ্ছ আছে আজি তো কিবা কিবি আজি অলপমান মস্তি হ'ব এনজয় হ'ব গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকক মই গৈ আছোঁ ঘৰৰ পৰা ওলাইছোঁ আৰু কলেজ গৈ কিনে বাকীখিনি মজা দেখুৱাম আৰু ফাইনেলি আমি কলেজ আহি পাই গ'লোঁ আৰু এইজনী পূজা দে এবাৰতো মুখখন দেখা ভালকৈ ভাই তো ভালকৈ তাই নেদেখায় মুখখন আজি বেয়া লাগিছে বোলে তো বলক আমি ডিপাৰ্টমেণ্টলৈ যাওঁ কোন বা আহিছে চালে গম পাম কোন আহিছে আৰু ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে আমি ৰুম আহি পাই গ'লোঁ এইফালে আছে প্ৰতীক্ষা এইফালে ডেক'ৰেশ্যন কৰি আছে এজনী জ্যোতি সেইদিনাখন মুঠি শুকাই আছিলে ন এইটো জ্যোতিস্মিতা আৰু এইটো জ্যোতি এইফালে আছে জয়শ্ৰী এইফালে সম্পদ তাৰপিছত এইফালে চৰা এইটো আমিৰ ন মই ইউটিউবাৰ নহয় মানে দেই চাওঁ লোহিত এইটো লোহিত আৰু এইটো নামটো মই নাজানো তাৰ দেই মই তাৰপিছত এইটো ভাস্কৰ মুখখন দেখাই এবাৰ ই একদম কিবা কিবি কৰি আছে আৰু এইটো অন্তিম আৰু এইটো হ'ল নিপ্ৰিতা তো চাই থাকক আৰু ভিডিঅ'টি আৰম্ভ হ'ব আৰু ফ্ৰেছাৰ্ছ ইমান ধুনীয়াকৈ সজাইছে সেইটো এইজন অন্তিম ফটো উঠা পৰ্ব চলি আছে এইফালে ইছৰাম বেয়া পষ্ট দি আছে আৰু এইফালে সম্পদ কেমেৰামেন তো এতিয়া ছাৰহঁত আহি পোৱা নাই ছাৰহঁত আহি পাব আৰু ছাৰহঁত আহি পালে আমাৰ অনুষ্ঠান আৰম্ভ হৈ যাব এইটো চৰা তো আৰম্ভ হৈ যাব গতিকে চাই থাকক কিবা কিবি অলপমান সজাইছে মই দেখাই দিছোঁ নহয় আৰু দেই এইবোৰ ফটো আমি চলি আছে ছাৰ এতিয়ালৈকে আহি পোৱা নাই যেতিয়া ছাৰ আহিব তেতিয়াহে অনুষ্ঠান আৰম্ভ হ'ব আমাৰ গোটেই একেবাৰে পোহৰ কিবা কিবি হৈ গৈছে আৰম্ভ হ'ব আৰু এতিয়া লাহেকৈ চাই থাকক আৰু ছাৰহঁত আহি পাইছে আৰু বহিছে ছাৰহঁতে এইফালে কিবা কিবি কৰি আছে ভাস্কৰে এডমিশ্যন কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মাত্ৰ এটা কথা যে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়ত এডমিশ্যন কৰিছে তেওঁলোকে যাতে আমাৰ মহাবিদ্যালয়ৰ কিছুমান নিয়ম নীতি মানি চলে আৰু তেওঁলোকৰ যাতে ৰিজাল্ট বা তেওঁলোকৰ ক্লাছবিলাক যাতে তেওঁলোকে নিয়মীয়াকৈ কৰে আৰু ফিউচাৰ যাতে তেওঁলোকৰ পৰা আমি ভাল ফল পাওঁ তাৰে কামনা কৰিছোঁ It is the most honor for me to stand here for the speech. Firstly, a big congratulations to all the seniors. You all are the truest group that career for education department. Sorry, I can't speak properly Japanese, that's why I'm speaking English. There you all are, but I hope. First of all, so very I would like to introduce our political department in point of view. I can say one of the best departments in our college. As we know, we have our three well-known and very guided teachers who always
সম্বৰ্ধনা অনুষ্ঠান। আমাৰ মনত এই দিনবোৰ বুজি যাম বিদায় লৈ আমিবোৰ ব্যস্ততাৰে ভৰি পৰিব সকলোবোৰে জীৱনবোৰ এদিন হেৰাই যাম আমিবোৰ কিন্তু থাকি যাব আমাৰ সম্পৰ্কবোৰ এদিন আকৌ লগ হ'ম কেতিয়াবা সকলোবোৰ আৰু কম কি ধুনীয়া আছিল এই কলেজীয়া দিনবোৰ ধন্যবাদ। আমাৰ ডাঙৰীয়া তো গতিকে মই সকলো ছাত্ৰ ছাত্ৰীকে জনাওঁ যে আমাক সকলোৱে সন্মান জনায় আৰু শিক্ষাগুৰুৰ সকলো কথা মানি চলে আৰু অনাগৰ পিছৰ আমাৰ স্নাতক মহাবিদ্যালয়ৰ নিয়ম নীতিবোৰ সকলোৱে যাতে ভালদৰে পালন কৰি যায় আৰু আগলৈ যাতে এইবোৰ ভালদৰে চলি যায় আৰু আজিকালি দেখা যায় যে প্ৰথম অনান্য ছাত্ৰছাত্ৰীসকলে মানে নিজকে অলপ বেছি ভাবে মোৰ মতে কাৰণ প্ৰথমতে আহি তেওঁলোকৰ যিটো এটিটিউডটো থাকে মই ভাবোঁ যে অলপ কমাই কৰিব লাগে কাৰণ এইফালে চা এইফালে চা ফটোৱা কি মজা গান গাইছে। এইটো এটা পণ্ডিত আৰু আদৰণি হিচাপে মই মোৰ ভাইটি ভণ্টিসকলক এইটোৱে ক'ব খোজোঁ যে মানে পঢ়া শুনা বুলি ক'লে যে কেৱল নম্বৰ পালেই মানুহ পঢ়া শুনা বা শিক্ষিত হয় সেইটো মই নাভাবোঁ কাৰণ ফাৰ্ষ্ট চেম গান গাই আছে। প্ৰশ্ন সুধি আছে আৰু এইফালে উত্তৰ দিবলৈ চেষ্টা কৰি আছে প্ৰথম হানমাহী নেজানো আৰু তুমি জানা নেকি তাৰ ডিটেইলছখিনি কি কয় নম্বৰটো ল'ব লাগিব হোৱাটছআপ নম্বৰ বিচাৰি মানে হোৱাটছআপে ডিলিট হৈ গ'ল ইমান স্কুলত কৰিছিলোঁ হাতে মানে এনেকৈ নতুন মোবাইল এটা কিনিবা কি কয় নতুন মোবাইল এটা কিনিবা পইচা নাই দাদা ৰং ৰেডি কৰিছে ফাইনেলি আমাক খাবলৈ দিলে আৰু আমি খাই আছোঁ। ৰাহুল প্ৰথমতে দেখা বলে ঠাণ্ডা হ'লে কথা নাই সোনকালে আহা এইফালে মানুহে মানে খাই আছোঁ। জেনেৰেলি পানীত মাছ থাকে মাছ পানী নাথাকে ন আমাৰ পইচা আছে নিশ্চয় আহিব পাৰে আপোনালোকে জনাবচোন কি মাছে সাঁতুৰিব নোৱাৰে কমেণ্ট কৰি জনাব। ইয়াতে কৈছে বাৰু আপোনালোকেও জনাব কি মাছে সাঁতুৰিব নোৱাৰে।
এইটো কেকটো ক'ত কেক এতিয়া কেক কাটিব সকলোৱে এতিয়া এইটো এতিয়া চবে কেক কাটিব গতিকে চাই থাকক কেকটো কাটিব এতিয়া চাই থাকক আৰু ভিডিঅ' ভাল লাগিল আজি পলিটিকেল সায়েন্সৰ ফ্ৰেছাৰ্ছত গতিকে আমি ছাত্ৰছাত্ৰীক ধন্যবাদ জনালোঁ আগন্তুক দিনত আৰু এইবাৰ যিহেতু ভালকৈ হ'ব আৰু ছিনিয়ৰবিলাকে মই এটা অনুৰোধ জনাইছোঁ জুনিয়ৰবিলাকক তাৰমানে তেওঁলোকক কথাটো ভালকৈ বুজাই দিব লাগে অহা বছৰৰ পৰা এইবাৰ ছেকেণ্ড টাইমৰ পৰা আৰু ভালকৈ আৰু প্ৰত্যেক বছৰে এইখিনি ফ্ৰেছাৰ্ছ আৰু কি কয় ফেয়াৰৱেল ধন্যবাদ ছাৰে ধুনীয়াকৈ কৈ দিলে আৰু এইবাৰৰ পৰা ধুনীয়াকৈ হ'ব আৰু ফ্ৰেছাৰ্ছ আৰু ফেয়াৰৱেল তো চাই থাকক আৰু ভিডিঅ'টি শেষ হ'বই আৰু ফাৰ্ষ্ট টাইমত আদৰণি জনাই আছে এতিয়া মিষ্টাৰ ফ্ৰেছাৰ্ছ আৰু মিছ ফ্ৰেছাৰ্ছ ঘোষণা কৰিব আৰু চাই থাকক নৱাগতাক আদৰণি জনাই আছে বহুতে দিব অহা নাছিলে ন নিজৰ পৰিচয় সেয়া পৰিচয় আমি ইয়াৰ পিছৰ কাৰ্যসূচীত তোমালোকক সকলোকে এটা বিভিন্ন ধৰণৰ কিতাপ পাতি সুবিধা দিয়া হয় ষ্টুডেণ্টসকল আৰু বিশেষকৈ মোৰ মৰমৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমনি লাগিছে 1 by 1 পৰিচয় লোৱাই নাছিলোঁ গতিকে নিজৰ পৰিচয় নিশ্চয় দিলোঁ আৰু মোৰ প্ৰথম পৰিচয় মই এইখন কলেজৰ প্ৰাক্তন ছাত্ৰ মই হাইছেকেণ্ডেৰী লেভেল কেবিআৰ জুনিয়ৰ কলেজত পঢ়িছিলোঁ ছাৰ এখন কলেজৰে ছাত্ৰ আছিলে মানে আজিহে গম পালোঁ কেবিআৰ কলেজ আছিলে তাত মই প্ৰাক্তন ছাত্ৰ আৰু তাৰপিছত বাকীবিলাক লাহে লাহে ডিগ্ৰী হৈছে এনিৱে গতিকে মূল পৰ্যায়লৈ আহোঁ মই ছাৰ এইখিনিতে মই এটা কৈ দিছোঁ আমাৰ আশাকুদ্দিন ছাৰে খুব ভাল নম্বৰ পাই LLB কমপ্লিট কৰিছে আজিৰ পৰা 15-16 বছৰ আগতে আৰু মিষ্টাৰ ফ্ৰেছাৰ্ছৰ চেতন সেইখন মিষ্টাৰ নাছিলোঁ ভাগৰ লাগি গ'ল নাচি কিনে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ গাড়ী বা পাওঁ নে নাপাওঁ গাড়ীখন পালে আৰু যাম আৰু ঘৰতে যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে যদি ফ্ৰেছাৰ্ছখন চাই কিনে ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টি লাইক কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বাই বাই